হেল্ল' ফ্ৰেণ্ডছ, আজি এতিয়া বৰ্তমান গাড়ীখন মই পিছুৱাই আছোঁ। একচুৱেলি আজি মৰিকাললৈ গাড়ীখন চলাই গৈছোঁ হয়, আকৌ আহোঁতে চলাই আহিছোঁ। বাট এতিয়া গাড়ীখন পিছুৱাবলৈ মানে শিকি আছোঁ। এইফালে একদম গিয়াৰত লাগিছে, মানে বেক চাইডৰ বেক গিয়াৰত লাগি আছে। মই ধুনীয়াকৈ এখন ভৰি ক্লাছো আছে আৰু এখন ভৰি এক্সিলেটাৰটা আছে। আৰু চাই ভিডিঅ'টো কৈ আছে বাৰু, কিন্তু ইমান মানে ভালকৈ কৰিব পৰা নাই। মানে ভালকৈ গোটেইখিনি দেখুৱাব লাগে হয় নহয়। আৰু আজি হ'ল আজি সৈতে 4 দিন হ'ব, আৰু বেছি দিন নাই আৰু মানে 2 দিন ধৰি লওক আৰু মিনিমাম এসপ্তাহ হ'বলৈ, গাড়ী শিকা এসপ্তাহ হ'বলৈ এতিয়া বেছি দিন মাত্ৰ 2 দিন বাকী, শনিবাৰলৈ বাকী এসপ্তাহ হ'বলৈ আৰু তাৰপিছত আৰু 2 সপ্তাহ হৈ গ'লে এমাহ কমপ্লিট হ'ব মোৰ মানে গাড়ীখন চলোৱা। আৰু এতিয়া বৰ্তমান গাড়ীখন পিছুৱাই আছোঁ, আৰু কালি 5 নম্বৰ দিনাখন একদম সম্পূৰ্ণকৈ এটা মানে ভাল এটা মানে ভিডিঅ' বনাম গাড়ীখনৰ ওপৰত, ঠিক আছে। একো